গাইছ ইমান ভিৰ না কি কৰিম মানে খোজকাঢ়া নাযায় ইমান ভিৰ হৈছে So hey everyone, welcome back to my another vlog. So আজি পাতিলাধাৰ বৰিপাৰাত মাঠাকৰণী পূজাৰ এটা পূজা আছে মানে সো বছৰত এবাৰে হয় কিন্তু বহুত মানুহ হয় সো আমি তাতে গৈ আছো মই আছো আৰু মোৰ লগত আছে প্ৰণৱ হি ৰাস্তাত ৰখি আছে মোৰ কাৰণে সো দুইজনে যাম বহুত ভাল লাগিব হেকলকে ভিডিওটো চাই থাকিব সো ভিডিওটো আমি আৰম্ভ কৰো সো ঘৰৰ পৰা নিকে ওলালো আমি আমাৰ যাত্ৰা ৰেডি আৰম্ভ কৰিম সো নাকি হুলস্থুল ভিৰ গাইজ ৰাস্তাটোত ইমান ভিৰ আৰু ইফালে তো চাও গাইজ কিমান ভিৰ ৰাস্তাটোতে বাইক লেগে এসে রাখবে কি তাকে বাইকবিলাক ইয়াতে পাৰ্ক কৰিব লাগিব আৰু ভিতৰলৈ যাব লাগিব খোজ কাঢ়ি কিনে সো বাইকবিলাক ইয়াতে ৰাখি দিওঁ ক'তবা সো বাইকখন ষ্টাৰ্ট মানে ৰাখিলোঁ ইয়াতে সো ইমান ভিৰ ইয়াতে সো এতিয়া মন্দিৰলৈ যাম খোজ কাঢ়ি কিনে ইয়াৰ পৰা 1 কিলোমিটাৰ মতো হয় সো বলক এতিয়া মন্দিৰলৈ যাওঁ সো ইয়াৰ পৰা আৰু 1-2 কিলোমিটাৰ মান খোজ কাঢ়ি যাব লাগিব বোধহয় মন্দিৰটো অলপমান ভিতৰত ন ইমান আজি গৰম দিছে মানে প্ৰত্যেক বছৰে গৰম দিয়ে ইয়াতে এইটো আমাৰ গকুল দা আহিছে ইফালে বহি আছে আমাৰ ভিতৰত গকুলদাক চাওক কমলাপুৰ ইফালে চাগে যাব লাগিব মন্দিৰতলৈ ঐ এইভাগে আসা নেই বোধহয় ইফালে যাব লাগিব মন্দিৰৰ গেটটো সজাইছে ধুনীয়াকৈ তো বহুত ভিৰ চাই আছে আমি খোজকাঢ়ি যাই আছো এয়া হ'ল মন্দিৰৰ মুখ্য দুৱাৰটো এইটো পাৰ কৰি ইয়াৰ পৰা 1-2 কিলোমিটাৰ পিছত আমি মেইন মন্দিৰটো পাম চাই আছে ইমান হাজাৰ ভক্ত অহা যোৱা কৰি আছে আৰু এই মন্দিৰটো মানে ইমান জাগ্ৰত ভক্তবিলাকে যিয়ে মনোবাসনা কৰে সেইটোৱে পূৰ্ণ হয় আৰু হৈ আছে সো সেইকাৰণে ইয়াতে বহুত হাজাৰ ভক্ত বহুত দূৰৰ পৰা আহে চাই থাকক ভিতৰত আৰু বহুত বেছি মানুহ চাই থাকক শেষলৈকে চাই থাকিলে আপোনালোকে গম পাব কিমান ভিৰ মোৰ স্বামী শ্ৰী বিপ্লৱ দাস তেওঁ চাকৰিৰ সূত্ৰে বাহিৰত আছে কি মনসা কৰে মাৰ চৰণত এটা আশীৰ্বাদ বিচাৰিছো যাতে তেওঁ ভালে কুশলে থাকে এই প্ৰাৰ্থনা কৰা হৈছে আমাৰ মন্দিৰৰ সন্মুখত আহিব নাই ইয়াৰে অনুৰোধ জনাইছে যদি চাকৰি হয় অহা বছৰ নিবেদন কৰিব মা আশীৰ্বাদ কৰিব লাগে মা যায় চেণ্ডেলবিলাক থৈ যাওঁ ইয়াতে নহ'লে চেণ্ডেল পিন্ধি কোনো যাওঁ নাই
চোৱা চাওক গাইজ কিমান ভিৰ চাওক গাইজ কিমান ভিৰ মা ঠাকুৰণী মন্দিৰৰ ওচৰত চাওক এই ভক্তবিলাকসকলে বহুত দূৰ দূৰৰ পৰা আহিছে আৰু নিজৰ ইচ্ছাবিলাক পূৰণ কৰিবলৈ আহিছে যে মা ঠাকুৰণীয়ে ইহঁতৰ মনোবাসনাবিলাক পূৰণ কৰে আৰু বিশ্বাস ৰাখে বিশ্বাস আছে কাৰণে ভক্তবিলাক আহিছে আৰু ইচ্ছা মানে যি মনোবাসনা কৰে পূৰ্ণ হয় কাৰণে ইহঁতে আহিছে আৰু পূৰ্ণ হৈছে অলৰেডি সেইকাৰণে বহুতে ভক্তই পূৰ্ণ হোৱাৰ ফলবিলাক দিব হৈছে যিটো কৈছিল যে এইটো পালে সেইটো দিম সেইটো পালে সেইটো দিম মা ঠাকুৰৰ ওচৰলৈ চাওক ইমান হাজাৰ হাজাৰ ভক্ত ইমান ভিৰ না মানে খোজকাঢ়ি নাযায় ইমান ভিৰ হৈছে কম ইমান ভিৰ ইয়াতে গাইছ মানে একো ক'বই নোৱাৰি আৰু মানে ইয়াতে আগতে আহিছিলে ইমান ভিৰ হোৱা নাছিল কেতিয়াবা এতিয়া এইবাৰ মানে বহুত বেছি ভিৰ ইফালে যাওঁ আমি কাৰণ ইফালে বহুত ভিৰ আছিল মানে চবফালে ভিৰ চাওক গাইজ কিমান ভিৰ আৰু সেইটো হ'ল মেইন মন্দিৰটো আৰু ইহঁতে ভক্তবিলাকে অহা যোৱা কৰি আছে আৰু সেইফালে বহি আছে চাই আছে আপোনালোকে কিমান ভিৰ ইমান গৰমত ইমান ভিৰ মইতো ইয়াতে থাকিবই পৰা নাই তথাপিও কষ্টকৈ গৈ আছোঁ মা দৰ্শন কৰিবলৈ কিন্তু দৰ্শন কৰিব পৰা নাই ইমান ভিৰত এই মন্দিৰটোলৈ পাতিলদাহাৰ বৰিপাৰাত অৱস্থিত এই মা ঠাকুৰণী মন্দিৰটো আপোনালোকৰ যদি কিবা মনোবাঞ্ছা থাকে যিটো পূৰণ নহয় এই মন্দিৰত আহিব আপোনালোকে মনোবাঞ্ছা কৰিব নিশ্চয় পূৰণ হ'ব কাৰণ মানুহৰ হৈ আছে আৰু মোৰো হৈছে অলৰেডি চাই আছে কিমান মানুহ ইয়াতে নিজৰ মনোকামনাবিলাক পূৰ্ণ কৰিছে প্লাছ কৰিবলৈ আহিছে itu orang main So guys, mondir pura olai hi yate ahilu mane mondir ki darshan kori iman bhir mane ate mane darshan koribole eko nai kiyon ate okol boli hoi ase aru manuhe manokha kori ase jetu mane jodi purno hoy to oha bochor etu puron koribo jodi jatar puron hoise already mane kori ase so beshi deri nokoro karon iman gorom date dise so ajir video to mane iman kile samaপ্ত korilu jodi bhal lage to like and comment share koribo and notun kahableke subscribe koribo bye bye